নমস্কাৰ বন্ধুসকল, আজিৰ এই আসাম জিকে মক টেষ্টত আছে 15টা অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ প্ৰশ্ন। আপুনি কিমানটা সঠিক উত্তৰ দিব পাৰে চাওঁ আহক। কুৱেশ্যন নম্বৰ 1, প্ৰাচীন অসমৰ ইতিহাস বৰ্ণনত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি? সঠিক উত্তৰ হৈছে গ কালিকা পুৰাণ। কুৱেশ্যন নম্বৰ 2, বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? সঠিক উত্তৰ হৈছে খ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 3, শদিয়াৰ কুণ্ডিল নদীৰ পাৰত কোন ৰজাই কুণ্ডিল নগৰ পাতিছিল? সঠিক উত্তৰ হৈছে খ ভীষ্মক ৰজা। কুৱেশ্যন নম্বৰ 4, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? সঠিক উত্তৰ হৈছে ক মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 5, অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? সঠিক উত্তৰ হৈছে গ মহিৰংগ দানৱ। কুৱেশ্যন নম্বৰ 6, কোনগৰাকী ভূঞা শাসনকৰ্তাই গোমাথ উপাধি গ্ৰহণ কৰিছিল? সঠিক উত্তৰ হৈছে খ নাৰায়ণ। কুৱেশ্যন নম্বৰ 7, খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? সঠিক উত্তৰ হৈছে ঘ নীলধ্বজ। কুৱেশ্যন নম্বৰ 8, বিখ্যাত মহাভাৰতৰ যুদ্ধত অসমৰ তেতিয়াৰ প্ৰাগজ্যোতিষপুৰ কোনগৰাকী ৰজাই অংশগ্ৰহণ কৰিছিল? সঠিক উত্তৰ হৈছে ঘ ভগদত্ত। কুৱেশ্যন নম্বৰ 9, বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? সঠিক উত্তৰ হৈছে গ অনিৰুদ্ধই। কুৱেশ্যন নম্বৰ 10, প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা মহাভাৰতৰ কোন পৰ্বত উল্লেখ আছে? সঠিক উত্তৰ হৈছে খ কৰ্ণ পৰ্ব। কুৱেশ্যন নম্বৰ 11, মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? সঠিক উত্তৰ হৈছে ক 1819 চনত। কুৱেশ্যন নম্বৰ 12, মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? সঠিক উত্তৰ হৈছে খ 1821 চনত। কুৱেশ্যন নম্বৰ 13, তেজপুৰস্থিত মহাভৈৰৱৰ শিৱ মন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰাইছিল? সঠিক উত্তৰ হৈছে ক বানাসুৰ। কুৱেশ্যন নম্বৰ 14, প্ৰাচীন অসমত দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? সঠিক উত্তৰ হৈছে ঘ নৰক ৰজা। কুৱেশ্যন নম্বৰ 15, বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? সঠিক উত্তৰ হৈছে গ পুষ্য বৰ্মন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।